এইখিনিয়ে ঠাই সেইখিনি য'ত ভাৰত ভূটান বন্ধুত্ব মেলা হয় মোক অলপমান সূতা লাগে এই সূতা আৰু এই সূতা আনবা ক'ত যাওঁ বোলক সূতা অলপ লৈ আৰু এই ঘৰটোত মানে কি দুনিয়াৰ বালা হ'লি পানী মাৰি দিলোঁ নমস্কাৰ বন্ধুসকল আপোনালোকক আমাৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ পানী মাৰি দিলে মানে সুখে যায় আৰু তুই ক'ত গৈছিলি ক'ত গৈছিলি ভাই বাজাৰ পে আহোঁ নাংজা মোক বস্তু লাগব কি বস্তু কালিৰ বস্তুটো আনবি মোৰ পইচাটো আনি দিম লে মোৰ পিছে 5 টকাটো হে পাইছো কবাত থৈ দিছি 5 টকাটো হে পাইছো 5 টকাত পাই নাকি এটা আনবি যা আজি মোক নেদিও কিন্তু আনবি হা মোক আনবি কল যাবি হ'ব না একো নাংজা আনি দিবি মোক সেইটো দে ঠিক আছে এতিয়া এই মই যাওঁ নানলিগে দিম মই তো এতিয়া মই আহোঁ এই চাইকেল ৰেডি আছে পুৰা ফুটলা তাৰ অবজেক্ট ধুনীয়া অবজেক্ট খাতাৰ ওচৰৰ গাঁওবোৰ উত্তৰ সুবনখাতা উত্তৰকুছি মণিপুৰ পাদং দক্ষিণকুছি সুবনখাতা NC তাৰপিছত মুঠিয়াবাৰী দিৰিঙাপুৰ দক্ষিণ মুঠিয়াবাৰী আৰু ডিষ্ট্ৰিক্ট বাক্সা এতিয়া বহুখিনি নৈ খাল বিল পাৰ হৈ আহি সেইখিনি পালোঁ মোটামুটি চিপাটোৰ নাম বা কি ঠিক জানিব পৰা নাই তো ৰাস্তাটোত বহুত শিল পাৰা আছে মানে চাইকেল চলাব অসুবিধাটো থাকিব আৰু লাহে লাহে আগবাঢ়ি থাকোঁ ব্লক এই গৰমৰ দিনত এই গাছজোপাক লাগি গাছবোৰক লাগি খুবেই মনত পৰে কাৰণ কি ৰাঙা চিঙা পৰা ৰ'দত এনেকৈ অহা যোৱা কৰি থাকিলে মানে বিৰাটেই গৰম আৰু তাতে আৰু চাইকেল মাৰুতি এচি মাৰুতি হ'লে অলপ কথা বেলেগ ভাবিব পাৰিম কৰিব নোৱাৰোঁ হ'ব যেনেকৈ চলি আছে এনেকৈ মস্তি আছোঁ তো ব্লক আগবাঢ়ি থাকোঁ আৰু ইয়াৰ পৰা আৰু কিছু দূৰ গ'লে আমি সুবনখাতা বজাৰ পাই যাম সুবনখাতা বজাৰখনৰ যি সুবনখাতা গাঁৱৰ ডাকঘৰ যেনিবা বাগানপাৰা চাব ডিভিজন বাগানপাৰা আৰু মানে যিটো সুবনখাতা মেইন চক সেই মেইন চকৰ পৰা উত্তৰ ফালে যিটো যোৱা ৰাস্তা আছে দেখুৱাম সেই ৰাস্তাটোৰে ডাইৰেক্ট বিৰাট ধুনীয়া হিমালয় পৰ্বতৰ কাষত চকী বান্ধ তাৰ পৰাই আমাৰ এই খেতি কৰা পানীবোৰ আহি আছে পানীবোৰ তাৰ পৰা আহি আছে এই পানীবোৰ দংপুৰে তাৰ পৰা আহি আছে আৰু সেই পানীৰে আমি আমাৰ এই অঞ্চলত বহুখিনি ৰাইজে খেতি কৰে তো ব্লক বাজাৰখনক লাগি একবাৰ এই অঞ্চলত এনেদৰে পানীটো লোৱা হয় পানী মানে বহুত পাহাৰীয়া অঞ্চল না সেইকাৰণে এই পানীটো এনেদৰে লোৱা হয় ইয়াত মানে পানী ল'ব লাগিলে 200 ফুট তলত খান্দিব লাগিব তাৰপিছতহে পানীটো ওলাব কাপোৰ ধোৱা আৰু গা ধোৱা এই পানীৰে হৈ যায় কিন্তু খোৱা পানীটো জলসিঞ্চন বিভাগত যোগান ধৰা হয় যিটো খোৱা পানীটো জলসিঞ্চন বিভাগে যোগান ধৰি এই অঞ্চলটোত মানে কি সুৰক্ষা দি আছে আৰু পানীটো লাগিব পানীটো প্ৰতিটো জীৱকে লাগিব পানী খাব লাগিব আৰু সেইকাৰণে পানীখিনি এনেদৰে যোগান ধৰা হৈ আছে আৰু ইয়াৰ পৰা সৌখন দূৰত বজাৰ আহি পালোঁ সুবনখাতা চক চিধা যাব পাৰিব চকী বান্ধ এইফালে বজাৰ চাইকেলখনত পাম নাই অলপ পাম দি লওঁ ৰ'ব খালি দি সোমাই যাম সুবনখাতা বজাৰ ইয়াত চাইকেলখন ষ্টেণ্ড কৰি থলোঁ আৰু
এটা বিলাক বজাৰত কাপোৰৰ বজাৰ এইখনে হ'ল মাছ মাংসৰ বজাৰ ধুনীয়া এইবিলাক দুনিয়াৰ কাপোৰৰ দোকান কি কি কাপোৰ লাগে পুৰা লৈ থাকব আৰু বজাৰৰ কথা আৰু কি কম দামত ধুনীয়া আছে বস্তুবিলাক কম দামৰ কাপোৰ ধুনীয়া ধুনীয়া মোক অলপ সুধা লাগে পদ্মিনীয়ে কয় না দাইবনীয়ে কয় না পলিষ্টাৰে কয় ঔষধৰ কাৰণে চলিব দেই নীলা একতলা দিয়ে নীলা আছে কমি গৈছে মাল নাকি মাল বহুত কমকে আছে আজি একতলা 40 টাকাকে কমকে ৰাখবা যদি কিবা এইটো কালাৰটো ভাল লাগছে এইটো কি উঠানো মাছ না ৰং যাব না ৰং জালি বুবা বহুত ললো এতিয়া মনি গৈছে কি বোলে মেহান্দি লাগে মেহান্দি এটা লৈ বজাৰত চুৰি কৰিব পাৰি যেতে আছে মেহান্দি বঢ়িয়া মেহান্দি এটা দিব মেহান্দি বোলে নেহা হ'ব হৈ যাব আৰু এইভাগে সব চব্জি বজাৰ মাহ পতা লাগ কেজি দি বাংনা কেইটা বিচাৰি ল'ব দে হ'ব আৰু বন্ধুসকল এইখিনিতে হয় ভাৰত ভূটান বন্ধুত্ব মেলাৰ আয়োজন সুবনঘাটা এইখিনি ঠাইত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা সেই মেলাত মানুহ আহে আৰু ভূটানৰ পৰা বন্ধু ৰাষ্ট্ৰ ভূটানৰ পৰা এইখিনিত বহু মানুহ আহি সেই মেলাত সহযোগ কৰি এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰে এইখিনিয়ে ঠাই সেইখিনি য'ত ভাৰত ভূটান বন্ধুত্ব মেলা হয় বঢ়িয়াকৈ চানা ভজা বনি আছে চানা ভজা 10 টকা খাই পুৰা মিক্সাৰ হৈ গৈছে 10 টকাত কেইবাৰমান লাৰবা লগা হৈছে ন বহুত বাৰ লগা না 10 বাৰৰ বেছি না 10 টকাতে অলপ সম্পত্তি দিব লাগিব আজিলৈ এই ভিডিঅ'টি ইমানতে সামৰিছোঁ ধন্যবাদ।